ইমাৰলি বমালি নিমাৰলি এটো আজিৰ ইয়াত উপস্থিত ভাই ভনীসকল গাৰোসকলৰ পৰা আহিছে, কুকিসকলৰ পৰা আহিছে, অন্য কমিউনিটিৰ পৰা আহিছে নে নাই মই নাজানো, কিন্তু সকলো ইয়াত আমি ট্ৰাইবেলসকলে ইয়াত গোট খাইছে। আপোনালোকক চবকে মই মোৰ নমস্কাৰ দিছোঁ। কাৰ্ডম ছিক্স শিডিউলৰ কথাটো মই অকল নহয় জানো বুলি কথা নহয়, মোৰ কৈ জনা মানুহ আৰু বহুত আছে। কিন্তু যেতিয়া মোক কৈছিলে কিছুমানে মোৰ শিপা নথকা গছ বুলি কৈ ক'লে যে এইটো তেওঁলোকৰতো মুখটো আছে, জিভা আছে, ইচ্ছা হ'লে চব কৈ থাকিব, সেইটো কাৰণে আমি বাধা দিব নোৱাৰো। তেনেকৈ ইচ্ছা হ'ল এইটো যদি কৈ পেলাই যদি নিজৰ শান্তি পায় তেতিয়াহ'লে কৈ থাকক, নহয় জানো? সেইটো মোক গালি পেলাই যদি শান্তি পায় ভাল কথা, সেইটো। আচ্ছা, এতিয়া আমি কৈ আছো যে আমি ছিক্স শিডিউলৰ মতে ট্ৰাইবেলসকলৰ কাৰণে ছিক্স শিডিউল আছে। মই অসমীয়াতে কৈছো, কাৰণ দুইবাৰ অসমীয়া কাৰ্বি ক'লে আকৌ বহুত সময় ল'ব। অসমীয়া মই নাজানো, তথাপি কৈছো। ছিক্স শিডিউলত আকৌ কৈছো ময়ো যে তাত ট্ৰাইবেল এৰিয়া বুলি পেৰাগ্ৰাফ, তাৰমানে অধ্যায় 20 অধ্যায় লিখা আছে। পেৰাগ্ৰাফ আছে 20 পদত লিখা আছে, অধ্যায় নহয় 20 পদ, কিন্তু ইয়াত পেৰাগ্ৰাফ বুলি কৈ থাকে। পেৰাগ্ৰাফ বুলি ক'লে এতিয়া অধ্যায় নিচিনা হয়, কিন্তু এইটো পেৰাগ্ৰাফ বুলি ছিক্স শিডিউলৰ কাৰণে কয়। তাত ট্ৰাইবেল এৰিয়া বুলি কৈছে, তাত গাৰো এৰিয়া বুলি কোৱা নাই, কুকি এৰিয়া বুলি কোৱা নাই, কাৰ্বি এৰিয়া বুলিও কোৱা নাই, ৰেংমা এৰিয়া বুলি কোৱা নাই, গাৰো এৰিয়া, খাচী এৰিয়া বুলি কোৱা নাই, তাত ট্ৰাইবেল এৰিয়া। তাৰমানে আমি যিমান ট্ৰাইবেল আছো, ইয়াত কাৰ্বি আংলঙত গোট হয় 10টা ট্ৰাইবেল সম্প্ৰদায় আছে। এই 10টা সম্প্ৰদায় সকলোৱে ইয়াত সমান সমান শক্তি আছে, ইয়াত সমান ৰাইটছ আছে, সমান অধিকাৰ আছে ইয়াত। কিন্তু কিয় আমাৰ অধিকাৰ চৰকাৰে আমাক দিয়া নাই? মাত্ৰ ট্ৰাইবেল বুলি কোৱা নাই, কিন্তু মাত্ৰ কাৰ্বি বুলি কোৱা নাই, কিন্তু ট্ৰাইবেল সকলকহে ইয়াত অধিকাৰ নিদিলে এতিয়া। ফৰ এক্সাম্পল, মই ছুটি কৰি ক'ব লাগিবতো, সেইকাৰণে চিধা কৈছো। এতিয়া 3 মাহ মান আগতে চাকৰি দিছে চৰকাৰে, এই কাউন্সিলে, এই বিজেপি চৰকাৰে, বিজেপি কাউন্সিল, বিজেপি গভৰ্ণমেণ্টে কিমান দিয়ে? 3 মাহ আগতে মাষ্টৰ 1345 জনক মাষ্টৰ কাম দিলে। যদি ছিক্স শিডিউল হয়, যদি ট্ৰাইবেল এৰিয়া হয়, তেতিয়াহ'লে এই 1345টা পদটো, মাষ্টৰটো কাৰ্বি, গাৰো, খাচী, ডিমাচা, কুকি, ৰেংমানাগা, শ্যাম, ইয়াত চব থাকিব লাগিছিল। আৰু এতিয়া যথেষ্ট হয় ইয়াত এইটো দিবলৈ, চবকে দিব পাৰিলেহেঁতেন আমাৰ ট্ৰাইবেলসকলক। কিন্তু কিমান দিলে? ট্ৰাইবেল কাৰ্বিসকলক মাত্ৰ 58 দিছে, 55 দিছে, মাত্ৰ 55 জনক দিছে কাৰ্বি। আৰু ৰেংমানাগা মাত্ৰ 1জন, আৰু কুকিসকলক 2জন দিছে। টোটেল আমাৰ 62জন আমাৰ ট্ৰাইবেল সকলক দিছে। আৰু কিমান সেই বাকীখিনিতো কিমান আছে? 1283 যিবিলাকে ট্ৰাইবেল নহয় তেওঁলোককে কাম দিলে। আৰু এইটো কাম দি পেলাই অকল কাম দিলেতো নহয়, তাত দৰমহা দিয়ে নহয়, দৰমহা দিয়ে। মাহেকত
প্ৰত্যেকজনক 40,000 দৰমহা দিয়া হয় মাহেকত। প্ৰত্যেকজনক 40,000 দিয়া হয়। সেই 40,000 টকা ক'ৰ পৰা আহিছে? এই টকাটো আহিছে ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহিছে। ট্ৰাইবেল সকলৰ ট্ৰাইবেল ৱেলফেয়াৰ বুলি কৈছে, ট্ৰাইবেল সকলৰ কাৰণে বুলি কৈছে। কিন্তু ইয়াত 1,383 to 1,283 জনক নন ট্ৰাইবেল নহয় তেওঁলোকক দিলে। তাৰমানে আমাৰ ট্ৰাইবেল সকলৰ 62 জন আছে। মাহেকত আমাৰ ট্ৰাইবেল সকলে কিমান টকা পায়? এই মাষ্টৰ কাম দিয়াৰ পৰা মাত্ৰ 24 লাখ 24,80,000 প্ৰত্যেক ট্ৰাইবেল সকলক দিয়া হৈছে। 24,80,000 ট্ৰাইবেল সকলক দিছে এই 62 জনৰ কাৰণে। আৰু নন ট্ৰাইবেল সকলৰ কাৰণে কিমান দিছে? নন ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকক দিছে 5,20,000 মাহেকত দিছে। এইটো ট্ৰাইবেল নে? তেওঁলোকে ট্ৰাইবেল নহয়, ট্ৰাইবেল নহয় এইটো না, ট্ৰাইবেল নহয় এইটো তেওঁলোকে। আৰু আমাৰ ট্ৰাইবেল সকলৰ টকাহে খাইছে নহয় জানো? টকা ট্ৰাইবেল সকলৰ টকা খাইছে নে নাই? আপোনালোকে কওক, খাইছে নে নাই? তেওঁলোকে ট্ৰাইবেল সকলৰ টকা। আৰু কোনে খুৱাইছে? আমাৰ MLA সকলৰ, বিজেপি MLA সকলে, বিজেপি CM EM সকলে, বিজেপি MP সকলে, বিজেপি চিফ মিনিষ্টাৰ সকলে, বিজেপি মিনিষ্টাৰ সকলে তেওঁলোকক খাবলৈ দিছে। কাৰ টকা? আমাৰ ট্ৰাইবেল সকলৰ টকা। আৰু আজি সেইকাৰণে আমি দেখিছো, আমি যিমান ইয়াত ট্ৰাইবেল মানুহ আহিছে তেওঁলোকৰ গা ভৰি হাতটো দেখিলে গম পায় তেওঁলোকে খুব কষ্ট কৰি কাম কৰে গোটেই দিন, হয়নে নহয়? নহলে যদি ভাল ঘৰত থাকে মাত্ৰ যদি কোৰ ল'ব নালাগে তেতিয়াহ'লে আমাৰ হাতবিলাক ধুনীয়া হৈ থাকিলেহেঁতেন, ভৰিবিলাক নাচিলেও এইটো ভৰিটো ধুনীয়া হৈ দেখিলোহেঁতেন। নহয়, এতিয়া হ'ব নোৱাৰে, কাৰণ আমাৰ টকাবিলাক যিবিলাক জনজাতিসকলে খাই পেলাইছে, নন ট্ৰাইবেল সকলে খাই পেলাইছে। কিয় খাই পেলাইছে? কাৰণ আমাৰ শাসন কৰিছে বিজেপি নেশ্যনেল পাৰ্টিয়ে শাসন কৰিছে আৰু কংগ্ৰেছ শাসন কৰিছিল তাৰ আগতে। এই কংগ্ৰেছৰ পৰা আৰম্ভ কৰিছিল এই নন ট্ৰাইবেল সকলক চাকৰি দিয়াটো। আৰু তেতিয়াহ'লে আমাৰ এই টকাটো ক'ৰ পৰা আহিছে সেইটো আকৌ মনত ৰাখিব লাগে। টকাটো ক'ৰ পৰা আহিছে? এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট মিনিষ্ট্ৰী অফ ট্ৰাইবেল ৱেলফেয়াৰ পৰা আহিছে। তেওঁলোকৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ টকা নে এইটো? চেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে নে এইটো টকা? নহয়, এইটো ক'ৰ পৰা পাইছে? আমাৰ ইয়াত ধান খেতি যিটো আমি কৰিলো, এই ধান খেতিটো ৰিকুইজিশ্যন কৰে, এইটো FCI লৈ যায় আমাৰ ধান কম দামত। আৰু আমাৰ বাঁহখিনি আমাৰ কম দামত ইয়াৰ পৰা লৈ যায়, ট্ৰাকে ভৰ্তি লাখ ট্ৰাক এইটো লৈ যায়। আৰু সেইটো টেক্স, তাৰ পৰা যিটো টেক্স হৈছে, খাজানা হৈছে, সেইটো টকাহে আমালৈ আকৌ ঘূৰি আহিছে। সেই টকা আমাৰ টকাহে আকৌ ঘূৰি আহিছে। যেতিয়া আমাৰ এই টকাটো আমি পাবলৈ আমাৰ অধিকাৰ আছে নে নাই? আমাৰ পুৰা অধিকাৰ আছে। চাকৰি পাবলৈ আমি চাকৰি কথা ক'লে আমাৰ কাৰ্বিসকলে নুশুনে, কাৰণ শুনিবলৈ ইচ্ছা নাই। কিয় শুনিবলৈ ইচ্ছা নাই?
কাৰণ চাকৰি বিচাৰে কিছুমানটো চাকৰি বুলি ক'লে গমেই নাপায় কি বস্তু এইটো কিবা এনেকুৱা ওলমি আছে নে এনেকুৱা কি কয় দৌৰি আছে নে গম নাপায় আমাৰ মানুহ কিয় গম নাপায় কাৰণ আমাৰ ককা দেউতা দিনৰ পৰাও আমি চাকৰি পোৱা নাই গভৰ্ণমেণ্ট চাকৰি সেইকাৰণে গম নাপায় হয় নে নহয় আৰু আমি পাব নালাগে নেকি এইটো পাব লাগে এইটো কিন্তু পাবলৈ হলে আমি সদায় 3 লাখ 5 লাখ CMEM সকলক দিব লাগে হয়নে নহয় সেইকাৰণে মানুহবিলাক এইটো ইণ্টাৰেষ্ট নাই এইটোৰ ওপৰত ভাবিবলৈ ইচ্ছা নাই আমাৰ মানুহ কিন্তু আমি ভাবিবলৈ ইচ্ছা থাকিব লাগিব কাৰণ আমাৰ টকাহে লৈ গৈছে আপোনাৰ টকা লৈ গৈ থকা কাৰণে মাত্ৰ এইটো আমি মাষ্টৰৰ কথাই কৈছো যিমান ডিপাৰ্টমেণ্ট আছে সব নন ট্ৰাইবেল সকলকে চাকৰি দিয়া কাৰণে আমাৰ গাৰো সকলে দুখীয়া হৈছে আমাৰ কুকি সকলে দুখীয়া হৈছে আমাৰ ডিমাচা সকলে দুখীয়া হৈছে খাচী সকলে দুখীয়া হৈছে কাৰ্বি সকলে দুখীয়া হৈছে শ্যাম সকলে দুখীয়া হৈছে আমি আমাৰ চাকৰিটো তেওঁলোকে লোৱা কাৰণে আৰু আমাৰ পাবলৈ আমি এতিয়া খুজিছো আমাক মৰম কৰিবলৈ দিব লাগে বুলি কথা নাই nang jinsura nang pitha po alam gali lagi nang kipinang dek nang ji alam banglo lagi অসমীয়াটো ক'লে ক'ব যিটো আমাৰ অধিকাৰ আছে আমাক দিবই লাগিব এইটো আমাৰ ৰাইট আছে আমাৰ কি অধিকাৰ নাই আমাৰ অধিকাৰ আছে এইটো পাবলৈ কাৰণ আমাৰ টকাৰহে এইটো দৰমহাটো দিব আমাৰ টকা এইটো লোকৰ টকা এইবোৰ কথা আমাৰ CMEM সকলে কৈছে নে নাই কেতিয়াও নকয় তেওঁলোকে নকয় নহয় জানো Bupe mulai gue lamdi, kai tak kacih niya panang tangke. Itu lasi alang itu mapan ahut pen itu alang itu mah birodhe ninjenan kok titi abirodhe boliau nohoy itu. তেওঁলোকৰ বিৰুদ্ধে বলিও নহয় বিৰোধিতা কৰা বলিও নহয় কিন্তু জানিবলৈ কাৰণ জনাটো শক্তি বুলি কয় জনাটো শক্তি knowledge is power বুলি কয় জনাটো শক্তি kachini ke jakong udah kachini ke jakong kona lo kachini ke jakong neli sonala nan thanpo nelitum APHLC ACC committee a president aphan alangi arphek jor damahut di তেওঁ ঝাৰু বিক্ৰী কৰিবলৈ গৈছিল আমাৰ CC প্ৰেসিডেন্ট APHLC তা পুলিশে দলিয়াইছে পিটিছে সাপ দেন আমার পিলো কাছে নিয়ে যা কঙ্গনি আর রন্ড বডি থানবা বেগে সাপ লংলেগে দি হালাদা Assam Police Act 2007 a section 47 along the pudo police ato munit ato manga chinki kanghon bensi chinki nangi ko hadake pudo sita no nami tat likha se Assam Police Act, Assam Police Law 2007 not bonua. Hey section of likha se 47 hatsolis section of hatsolis dharat likha se je police hokole manu hokolok morom kori matu horu kori mitha kori he kotha patibo lage boli tar likha ase kintu ami police osorot gole PF police station or thana gole hey will koi হয় না জানে এই তো আইন হয় আইন হয় এটো ল মতে কৰা নাই তেওঁলোকে সেই কাৰণে সেই আমাৰ যিজনে পুলিচে পিটিছিলে সাপ কি কয় এটো এনেকে হাতেৰে মাৰিছিলে তেওঁ সাপ থাপৰ মাৰিছিলে তেওঁ অসমীয়া বহুত দিন কোৱা নাই সেইকাৰণে পাহৰিয়া থাপৰ এইটো একদম ভাল শব্দ থাপৰ থাপৰ মাৰিছিলে সেইজনে পুলিচ SP ওচৰত গলে এই পুলিচজনে মোক থাপৰ মাৰিছে একো কথা নাই সেইকাৰণে তাক একশন ল'ব লাগে আন্ডাৰ সেকশন 47 বুলি কৈ দিলে এতেও আন্ডাৰ সেকশন 47 সেকশন 47 ধাৰা তাক যিটো লিখা আছে তাৰ মতে তাক একশন ল'ব লাগে আৰু সেইদিনা SPO মানি লৈছে আৰু এই আমাৰ মানুহে পুলিচক
কি বুলি কয় জৰিমনা লৈছে কথাটো নিয়মতে পুলিচে মানুহক জৰিমনা লয় আমাৰ মানুহ পুলিচকে জৰিমনা লৈছে এইটো কাৰণ জনাটো শক্তি জনাটো পাৱাৰ কাচিনিকে জাকম লাহেলো কাচিনি নাঙ্গিছি ইটো বৰ ই নাঙ্গি সেইকাৰণে জানিবলৈহে আমি বিচাৰিব লাগিব সেইকাৰণে আমি এই এপিএ 6 শিডিউল কথাটো কৈছো 6 শিডিউলত লিখা আছে গোটেই 100% আমাৰ কাৰণে বুলি তাত লিখা আছে আৰু আমাৰ কাৰণে আৰু যিটো আমাৰ কাউন্সিল আছে কাউন্সিল ইলেকশ্যন পাতিবলৈ কাৰণে ভোটাৰ লিষ্ট বনাবলৈ সেইটো আমি নিজে বনাব লাগে বুলি তাত লিখা আছে paragraph 2 sub paragraph 7 2 অধ্যায় 7 পদত লিখা আছে আপোনালোকে কাউন্সিলত আপোনালোকে নিজে আইনটো বনাব লাগে ইলেকশ্যন পাতিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ আমি মেমৰেণ্ডাম সাবমিট কৰিলো 4-5 বাৰ কাউন্সিলত এই তুলিৰাম ৰংহাংহে আছিলে এতিয়াও আছে তেওঁৰ হাততে তেওঁ ভয়তে তেওঁ কাক ভয় কৰিছে তেওঁ ভয় কৰিছে এই ট্ৰাইবেল যিবিলাকে ট্ৰাইবেল নহয় বংগ সেনাসকলক বিহাৰীসকলক ভয় কৰিলে তেওঁ সেইকাৰণে তেওঁ নকৰিলে আৰু তেওঁ বিজেপি হাই কমাণ্ড বিজেপি বিজেপি ডাঙৰ মানুহবিলাকক ভয় কৰিলে সেইকাৰণে নিজৰ যিটো শক্তি আছে সেই শক্তিটো তেওঁ ল'বলৈ ভয় কৰি নললে আৰু আইনটো নবনালে আমি হাইকোৰ্ট গলো হাইকোৰ্টে কৈছে এইটো কৰিব লাগে আমাৰ চিএম বনাব লাগে আৰু চিএম এতিয়াও 1 বছৰ সময় দিছে প্ৰথমতে 6 মাহ সময় দিছে পিছত 1 বছৰ সময় দিছে কিন্তু এতিয়াও নবনালে তেওঁ আৰু তাৰ মানে আমাৰ কাউন্সিলৰ শক্তি তেওঁ ব্যৱহাৰ কৰিব নাজানিলে যদি আইনটো যদি আমি ব্যৱহাৰ কৰিব নাজানে তেতিয়াহ'লে আমাৰ এই আইনটো আমাক একো সহায় কৰিব নোৱাৰে কাৰণ আইনটো কিবা এটা জন্তু নিচিনা নহয় কোনোবা জীয়াই থকা মানুহ নিচিনা নহয় এই বোলে মোৰ ছেকশ্যনটোতো লোৱা নাই চুপ কৰিব এইটো নহয় কেতিয়াও এইটো আমিহে এই আইনটো ল'ব লাগিব আমাৰ হাতত লৈ ল'ব লাগিব কিন্তু তেওঁলোকে মাৰিব নোৱাৰিলে কৰিব নোৱাৰিলে সেইকাৰণে আমাৰ টকা যিমান আছে গুচি গ'ল আৰু এতিয়া এই আমাৰ ট্ৰাইবেল সকলৰ মাজতে বাৰে বাৰে আমাক কাজিয়া লগাইছে কুকিসকলৰ লগত গাৰোসকলৰতো 1964তে গাৰোসকলৰ লগত খুব কাজিয়া হৈছিল বহুত মৰিলে এই ৰংখাং ৰিজাৰ্ভ ফৰেষ্টৰ 1964 বোধহয় বহুতে জন্মও হোৱা নাই ডাঙৰ সংঘৰ্ষ হৈছিল তেতিয়া গাৰো বিৰুদ্ধে কাৰ্বিসকলে আৰু এইফালে খাচীসকলৰ মাজে মাজে আকৌ হৈ থাকে নাগাসকলৰ ৰেঙমাসকলৰ লগত লবেন কুকিসকলৰ লগত আমি কাজিয়া হৈ থাকে কোনে কাজিয়া আমাক লগাইছে বুজিব লাগে কোনে লগাইছে ফাংফুং নহয় এইটো আসাম চৰকাৰহে কাজিয়া লগাইছে আসাম চৰকাৰ বুজিলে নে নাই অসম চৰকাৰহে এইটো আমাক কাজিয়া লগাইছে কিয় কাজিয়া লগাইছে ভাবিছে তেওঁলোকে জানিছে যে ট্ৰাইবেলসকলে এই মানুহবিলাক চব মংগোলিয়ান মানুহ হয় মংগোলিয়ান জাতি মানুহ হয় মই এইটো মংগোলিয়ান কিতাপ লিখিছো মংগোলিয়ান সকল এইটো ইংলিছত আছে কোনোবা গাৰো আৰু কুকি যদি ল'ব খোজে কাৰ্বিও ল'ব পাৰে আছে এইটো ইয়াত লিখিছে থটছ অন ইণ্ডিজিনাছ ইণ্ডিয়ান মংগোলিয়ানছ আমি মংগোলিয়ান মানুহ হয় আমি নুবুজা কাৰণে কিছুমানটো আমি আৰ্য হয় বুলি ভাবে ক'ত আৰ্য হ'ব মই কৈছো আৰ্য আপোনাৰ নাকটো জুংগা নেকি জুঙা নহয় চেপেটা আপোনাৰ চকু ডাঙৰ নেকি ডাঙৰ নহয় সৰু আৰু এইফালে আৰ্য বুলি কয়
মিছা মিছি লাজো নাই ক'বলৈ তেতিয়া কি কৰিলে আমাক একেলগে আমাৰ মাজত ইউনিটি নাথাকিবলৈ বাৰে বাৰে আমাক কাজিয়া লগাইছে বহুত মানুহ মাৰিলে সেইকাৰণে আমি চিফ মিনিষ্টাৰক এইটো হ'ল আগষ্ট মাহৰ 27 তাৰিখে এই বছৰত আমি চিফ মিনিষ্টাৰক মেমৰেণ্ডাম সাবমিট কৰিছো আমি কি বিচাৰিলো আমি বিচাৰিছো যে কাৰ্বি গাৰো খাচী ডিমাচা ৰেইমা নাগা কুকি সব আমাৰ মাজত সদায় কাজিয়া কৰি থাকে মাজে মাজে কাজিয়া লগাই থাকে এইটো কাজিয়া লগোৱাৰ পাছত আসাম গভৰ্ণমেণ্টে এনকুৱাৰী পাতে এনেই মিছামিছি তেওঁলোকে লগাইছে আকৌ এনকুৱাৰী পাতে সেইকাৰণে তেওঁলোকে লগাইছেতো সেইকাৰণে এনকুৱাৰী ৰিজাল্টটো এনকুৱাৰী কি পাইছে সেইটো কেতিয়াও আমাক নজনায় বুজিলেনে আমাৰ মানুহ বুজিলেনে এই কথা সেইকাৰণে আমাক জনাব লাগে বুলি আমি চিফ মিনিষ্টাৰক কাগজ দিছো এতিয়ালৈকে আমাক জনাবলৈ পাৰা নাই এতিয়ালৈকে আসাম গভৰ্ণমেণ্টে এতিয়াও আমাৰ এই এনকুৱাৰী ৰিপৰ্ট এতিয়াও আমাক দিয়া নাই কাৰণ কাক দিব আৰু যোৱাকালি পৰহিয়ে মোক সুধিছিল যে এই চাৰ্চিমত কৈছে ডিমাচা হ'ব পাৰে বুলি কিন্তু ডিমাচা নহয় এইটো কোনোবা দুৰ্বৃত্তকাৰীয়ে তাত কাৰ্বিসকলক 41 জন কাৰ্বিসকলক মাৰি পেলালে আৰু সেইটো ইজনকো এতিয়াও এৰেষ্ট কৰা নাই মাৰিছে 41 জন বাছো লগাই দিলে জ্বলাই দিলে বাছো কিন্তু এজনকো এতিয়া এৰেষ্ট কৰা নাই আমাৰ মানুহসকলে সোনকালে নহয় জানো কবই নালাগে যাও সেইদিনা মিৰিয়ম ৰংপিপি তাকো এৰেষ্ট কৰি পেলাই সেই চামেলাংচু পুলিচ ষ্টেচন আৰু ডকমকা পুলিচ ষ্টেচনত তাৰ কাপোৰ কানি খুলিব লাগে বুলি অচিয়ে অৰ্ডাৰ দিছিল আইনত লিখা আছেনে এনেকুৱা এইটো CRPC বুলি মই আজি কিতাপবোৰ মুনাটো নানিলে সেইকাৰণে মই দেখাব নোৱাৰো এতিয়া CRPC সেকশন 46ত লিখা আছে 44 সেকশনত লিখা আছে যে মাইকী মানুহবিলাকক ৰাতি পুলিচ ষ্টেচনত আনিব নোৱাৰে তাৰ ৰুমতো সোমাব নোৱাৰে তাৰ ঘৰতো সোমাব নোৱাৰে বুলি তাত লিখা আছে কিন্তু মিৰিয়ম ৰংপিপি আনি পেলাই তাৰ কাপোৰ খানি খুলি পেলাই খুব পিটিলে আপোনালোকে এই ছ'চিয়েল মিডিয়া দেখিছে টেলিফোনত মোবাইল ফোনত আপোনালোকে দেখিছে এনেকে কৰিছে তেতিয়াহ'লে আমি সেইকাৰণে বিচাৰিছো তেওঁলোকে এৰেষ্ট কৰিব পৰা নাই এতিয়াও 41 জন মাৰিছে ঘৰ চৰ সব জ্বলাইছে কিন্তু এজনকো এৰেষ্ট কৰিব পৰা নাই কেনেকৈ এৰেষ্ট কৰিব সব পুলিচসকলেহে মাৰিছে সেইকাৰণে কেনেকৈ এৰেষ্ট কৰিব এৰেষ্ট নকৰে সেইকাৰণে ৰিপ্লাই নাই ৰিপৰ্টো নাই এইবোৰ কথা বহুত চিৰিয়াছ কথা লাইহুই আলাম ইনটা চৌদা আলাম itu mapan arlo so phanke police along pona police station along ponong li CRPC aron benke arju be ponong li anerlo ta police ta arlo so police tumsi ponong ji anerlo ta lapen api ari proxy chethe bo bangela ke api amlo lake Prophet Pinsita King Nong Lee, Sita Miriam Pipi, Apange King Varelo, Lapenon Anata, a police, Kumane Malakar, Kumane Bora, Dodo, Halatom Panon Anta Eresrelan, Nelly Disia Panpulo, Magistrate Toira inquiry Koribolage, Moy Gosilu, Miriam Rong Pipi Gitu Marile, Bear Boy Marile. আইন মতে মাৰা নাই আইন মতে কৰা নাই আইনটো অমান্য কৰি পেলাই মাৰিছে সেইকাৰণে এই পুলিচ
Dogloka police OC aru samilam su police OC arrest koribo lage boli ami kolu aru judi magisterial inquiry magistrate ejon di pelai inquiry koribo lage boli ami DC kolu kagos dilu kintu DCO koriboloi bhoy korise aru deputy inspector of police DSP hai the deputy sub inspector of police of DSP the deputy superintendent of police Aphlc ka inquiry ke ton non anta thangda nang klang kelan nang pe klang hai helo la tumke aphrang hoke netum police atumke SP yongsi neli DC angno banglote DC ang ding nang lulote SP neli fan selut dat nala lan sining ding nang lut longji non ge pilo be tumatha laben police atoma phan SP atoma phan netum si aphrang ke confidential report arlo top joy pen pachini ne pen ha government phanta netum DC atum si kelo titi non DC atum lo long le kopia polo kopia posi DC SP police to man fere warat lo ka fere khadi lake do ana minister apen arling ke thek ate krong atumante police a case do reglo ka chong hu kopine ke monit ka pithi poisa ke cho a case do reglo na mosi police to man thai thanga bi hai he you know na to ka chuma thatu non ente DC atum thanga bi hunde administration bolo prokhakon to nosto kori thoi gele ajikali ei BJP সরকারে এই বিলাক কথা জানিবলৈ হলে আমাৰ ৰাজ্যে এই বিলাক কথা ভাবিবলৈ বোধ হয় সময় নহব আৰু বোধ হয় ভাবিবলৈ কামো নাই বুলি ভাবিব আৰু কামো অসা নাথাকে কিন্তু আমি যদি এই বিলাক কথা যদি নাজানো তেতিয়াহলে আমি আমাৰ শক্তি নাথাকিব কাৰণ জনাটো শক্তি হয় আৰু চাকৰি নিদিয়া কথাটো আইন পাছ কৰি থৈ দিলে আমাৰ মতে 100% আমাৰ ইয়াত দিব লাগে ট্ৰাইবেল সকলক কিন্তু যোৱা বছৰ আইন এটা পাছ কৰি দিলে কি আইন বুলি কয় Assam Direct Recruitment Commission for Analogous Posts in Class 3 and Class 4 বুলি দি দিলে বনাই দিলে সেই সময়ত আৰু এই আইনটো আমাৰ কাৰ্বি আংলঙত ইয়াত বলবৎ কৰিব নোৱাৰে ইয়াত কাম কৰিব নোৱাৰে এই আইনটো শক্তি নাই পাৱাৰ নাই লাসো আলোকে ajak kong abi da Karbi Anglong $6 loke sitalon ka ajak kong pedokok amat itu phan pharong bong pen bang phon se itu phanan pichot tiki la kopia wase kahe noda kopia wase la soan kahe noda jok kai pudune na mat dong lo ki pudunangi ke itu ma council CM tu la penlitum a MLA tu la penlitum a MP tu keja la pudunangi la so lo chok chip si pudunangi apa do hala kaselam ho sita pudun hai hedet lo kopia pasi pudun hai hedet la tu thang da chini ne elitum MLA CM tu MP tu thang da chini ne amar ajak ko mabedelo ang ho kaching pudun ya ajak ko mabedelo alam tum si parti tiket long le det nak pusi alang itu mak haturong lo ne tu poisa ke chut thap apot ne phan inquiry na pe dokok nak pusi pheri thurong amat la itu MLA MP tu CMEM tu ningje hai hedat lo assembly long council long hal tu ningje hai hedat lo lasi alang ke itu election ho MLA tame CM EM tame MSC tame MP tame ilitum kaita mat happen menani kachini atom hansi ilitum kethe atom hansi vote pichot nani ilitum vote ke pi thek na joksi non sakori ta long le itu lapen lancho tagalila longri ke bang ke chi atom hansi ilitum Karbi Anglong bang tham petlo lancho tagalila
Pharo Krisir Kebra Pokebra Isian in Kan, Asen Sasalong, Ilitum Karbiatum, Bang Parong Bongpen, Bang Chong Ner Kep Raner Kep, 88% do Karbiatum. Lapen Tribal Sok Tribal Good Kai, Sok Tribal Mili, 1951 sonor census mote 96% আছে আমাৰ কাৰ্বি আংলঙত ট্ৰাইবেল সকলে আৰু কাৰ্বি অকল কাৰ্বি সকলে 88% আছিল কিন্তু এতিয়া কি হৈ গ'ল 2011 চনৰ সেন্সাছত কি ওলাইছে আমাৰ ট্ৰাইবেল সকলে 100 ভিতৰত মাত্ৰ 55 ওলাইছে মাত্ৰ ট্ৰাইবেল মানুহ কাৰ্বি মানুহ মাত্ৰ 44 ওলাইছে এতিয়া কাৰ্বি সকলে জানিব লাগে এটা আমি কাৰ্বি আংলং বুলি কৈ থাকো কিন্তু আইন মতে যদি কাৰ্বি আংলং বুলি ক'ব লাগে তেতিয়াহ'লে আমাৰ হিচাপ আমাৰ পপুলেশ্যন কাৰ্বি পপুলেশ্যন কমসে কম 51% থাকিব লাগে এতিয়া 44% আছে bang fikebra privedlo non ke om in nei sita abinonge phokebra isido nani bang harong bong karbiato la ansi karbi anglong puunji non ke karbi anglong kalide nang ke plang etlu itum hanang nang ningjib dak dede pucot anadlo kopia bodlo athema kitchi etum hanang pilut longore sik sidul ot edet penapot Ketia domana pilut long baretlo lapen karbia tu da somar ra cepe ong ibaret titilo na ho kilu akam ilitu kalima kalam ar ilito somar pecha nei ma pecha nane somar pecha nei ma pecha nane somar pecha nei ma pecha nane pecha nang itu lagi Allah mahol amunit awele bus karbiang long pugi pulong po amunit avede 44 bang fikebra prive anda non Bangladesh pen Bengali Hindu tu aku 1,60,000 dakar yang long dolam anta lak isira suri troket Bengali Hindu tu akimi India munit takali latung dak in karbiang long arlodo lapang buidun thupet late itum bang tharong bong pen fikebra fikeli bang Kebra pribadi dulu itu, puan ke ong enu, lasi itu non ke election ta ke hayunji ta sumtrum, alam itu amen than, hiding itu hayunji, lasi amen than ki bulote andik bihini ageng so troksi pen aron silam bek nangji, non itu BJP sarkar jum silam le detlo, lasi itu APHLC sarkar bang det tik ke labang so aron ke silam le lu. Lasi APHLC panpe highway nampo non ilitum election re-election ave pusi pubonglo re-election gaun puhalan 1951 a rules pensi pulo 1951 a rules pen a re-election gaun pahadak ke tokdo la pen la aparta India a constitution andeng pi Haroini ra fikebra kethom along m po along hadak dolo la panchayat aron ke sik sidul area ke ajakong ave pusi puetlo sik sidul area ajakong ave pulote hala panchayat aron pen kaselam State Election Commission ke commissioner ke dan election account ng claim un sita non count na pe claim de lasi nilitum case file etlo case do high court along labang sa case ilitum high begi kopi masih high begi akhima ilitum chief justice atum anta constitution kapi bukji kanji puke halatum aning dok de lapen claim high he halatum ta la posi ilitum high vek pola tuke la si re-election ke do vek pola ke ilito CM pulo
ni lak po pi pobadi hai dette pobadi ni tu hai today re-election of a dette pobadi lak po pi alang li ke chak khabar lo ka phere ma chak khabar ange ai chethan ling se alang li rem de ke election do thuji ke ai hala re lak po ke alang li pi jo project ke lasi pi pu bo alang li pi jo project ke la helu alam mangi pi thai de diga alang li la hello la pen mo pen pubong alama hoklo esonobang de neli phan akes la hello ningkan isida ning soselo ningkan isida tiklujon thomplek etlo neli phan ka arrest nangi FIR do FIR puke lage first information report pulo ko matsi police station along ke thandam chengma pulo la sa kagos dak do Akes ke do ike ko nagluma hala lamding at waralo 8 kilo 8 mile 8 kilometer along hala dak ni tumla MOS pen longri ke kicia tum phan ka hodai nang ni punilitum karjak dun kache song dun aposi nilitum hala dak tengtong a procession dulu teng tompen pulis ni tu man ni panang bom hetlo dam nang nepu dam nong lepu zini lipulo ko nak arul ke do dam nang nepu arul na peklan kete de do alang litu pro teng tong a procession ban dam nang nepu na lo ke tok ke do alang litu na peklan kete de halo bang so ning ke high court order do high court order na lo wan pulo amahala tu na peklan kete de abinong ga abi amani tum dam bori je hala ke dam bori hul Pulis atum bangit thomo pulis tung nili panang